আজি ত্ৰিকোণমিতি মই 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিৰ অনুপাতসমূহ উল্লেখ কৰিম। ছাত্ৰ ছাত্ৰীসকলে মানে পৰীক্ষাই হওক বা এই ত্ৰিকোণমিতিৰ অনুপাতসমূহ মুখস্থ কৰোঁতে অলপ অসুবিধা হয়, তেওঁলোকে মুখস্থ কৰিবলৈ টান পায়। যেহেতু মুখস্থ কৰিবলৈ টান পায় আৰু মুখস্থ কৰিলেও বস্তুটো পাহৰি যায়, তালিকাখন দীঘল হোৱাৰ কাৰণে তেওঁলোকৰ অকণ অসুবিধা হয়। গতিকে মই ত্ৰিকোণমিতিৰ কোণৰ অনুপাতসমূহনো কেনেকৈ উলিয়াই দিম সেই বিষয়ে আপোনালোকে চাই ল'ব। এতিয়া হৈছে আপোনালোকে প্ৰথমে 0 1 2 3 4 আপোনালোকে 0ৰ পৰা 4লৈকে লিখি লওক। তাৰপিছত আপোনালোকে এই সংখ্যাটোক 0টোক আপোনালোকে 4ৰে হৰণ কৰক, 1ক 4ৰে হৰণ কৰক, 2ৰে 3ৰে আৰু 4ৰে। 0 4ৰে হৰণ কৰিলে 0 1/4 1/2 2 আহা কাটিলে 1/2 3/4 এইটো 1, 4 কাটিলে এবাৰ। এতিয়া আমি এই সকলোখিনিক বৰ্গ কৰিম। বৰ্গ সকলোকে বৰ্গ কৰিম। 0ৰ বৰ্গমূল 0, 1ৰ বৰ্গমূল 1, 4ৰ বৰ্গমূল 2, 1ৰ বৰ্গমূল 1, 2ৰ বৰ্গমূল √2, 3ৰ বৰ্গমূল হৈছে √3, 4ৰ বৰ্গমূল হ'ল 2 আৰু 1ৰ বৰ্গমূল 1। এই গোটেইখিনি হৈছে চাইনৰ ভেলু। এতিয়া আমি চাৰ্টখন বনাম। এইখন ল'ৰা ছোৱালীয়ে মুখস্থ কৰিব টান পায়, গতিকে মই সহজ উপায়েৰে কেনেকৈনো মুখস্থ নকৰাকৈ এইখন চাৰ্ট বনাব পাৰে সেই বিষয়ে মই ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছোঁ। এইখন চাৰ্ট এই মুখস্থ কৰাৰ প্ৰয়োজন নাই। মানে ইয়াত থাকিব 0 ডিগ্ৰী, ইয়াত থাকিব 30 ডিগ্ৰী, এইখিনি থাকিব 45 ডিগ্ৰী, এইখিনি থাকিব 60 ডিগ্ৰী আৰু এইখিনি থাকিব 90 ডিগ্ৰী। এইটো হ'ল চাইনৰ ঘৰ। এইটো এই গোটেই যিটো ভেলু পালোঁ এইখিনি চাইনৰ ভেলু। এইটো 1/√2, এইটো √3/2, এইখিনি হৈছে 1। তাৰপিছত আমি কিহৰ ভেলু পাম? কচৰ ভেলু। এই 1টো ইয়ালৈ আহি গ'ল, এইটো ইয়ালৈ আহি গ'ল, এইটো আকৌ ইয়াত থাকিব, এইটো ইয়ালৈ আহি যাব, এইটো ইয়ালৈ আহি যাব। এইটো হ'ল আমাৰ কচৰ ভেলু। এতিয়া আমাৰ আহি গ'ল 10ৰ ভেলু। আমি 10ৰ ভেলু কেনেকৈ পাম? 1 দি 0 হৰণ কৰিলে 0। আমাৰ এইটোতো কাটা গ'ল, ৰখি গ'ল 1/√3 ভেলু। এইটো 1/√2 কাটা গ'লে 1 ৰখিব। এইটো 2 কাটা গ'ল, ৰখি যাব √3। এইটো 1 0 1ক নাযায়, গতিকে আমাৰ কি হ'ব? কোনো সংজ্ঞাবদ্ধ নহয়। আচলতে আমি ইনফিনিটি বুলি লিখিলেও হয়, তথাপিও আমাৰ কিতাপত যিহেতু আছে সংজ্ঞাবদ্ধ নহয় বুলি লিখিম। তাৰপাছত আকৌ আমাৰ কত আহিল? সংজ্ঞাবদ্ধ নহয়। এতিয়া আহিলে কটৰ ভেলু। এইটো সংজ্ঞাবদ্ধ নহয়, ইয়ালৈ আহিব, সংজ্ঞাবদ্ধ নহয়। এইটো ইয়ালৈ আহিব, এইটো ইয়াত থাকিব, এইটো ইয়ালৈ যাব আৰু এইটো 0টো ইয়ালৈ আহিব। এতিয়া আহিলে আকৌ কিহৰ ভেলু? আকৌ আহি গ'ল আমাৰ কিহৰ ভেলু? আহি গ'ল চাইন কছ চেকৰ ভেলু। এতিয়া 1 1ক 0 কৰিলে 1, এইটো কছটো চাব লাগে, চাইন কছ কৰোঁতে চেকটো চাব লাগে। 2টো লবটো হৰত যায়, হৰতটো ল'বলৈ আহে, 2/√3। এইটো √2 হ'ব, এইটো 2 হ'ব। ইয়াতো 1টো ওপৰলৈ গ'লে তলত 0 থাকিব, গতিকে এইটো সংজ্ঞাবদ্ধ নহয়। তাৰপিছত আহিলে কচেক। সংজ্ঞাবদ্ধ নহয়। তাত আহিলে কচেক, এইটো সংজ্ঞাবদ্ধ নহয়, ইয়ালৈ আহিব, সংজ্ঞাবদ্ধ নহয়। 2টো ইয়ালৈ আহিব, √2 ইয়াত আহিল, এইটো 2/√3 ইয়ালৈ আহিল আৰু এইটো 1টো ইয়ালৈ আহিল। এনেদৰে আপোনালোকে চাৰ্টখন সকলোৱে বনাব শিকিব।
আৰু কিবা যদি বুজি নাপায় মোৰ কমেণ্ট ছেকশ্যনত জনাব আৰু লগতে মই এনেকুৱা মানে 8.2ৰ দুটামান মেথছ এতিয়া কৰি দিম এই চাৰ্টখন ব্যৱহাৰ কৰি আপোনালোকক মই 8.2 চেপ্টাৰ অনুশীলনীটো পঢ়াই দিম এতিয়া অকণমান এতিয়া আমি 8.1 চেপ্টাৰটো লৈছোঁ এতিয়া sin 60 ডিগ্ৰী ভেলুটো লাগে এইটো পূৰণচিন আছে পূৰণচিন দিম এইটো যোগচিন আছে যোগচিন দিম sin 30 ডিগ্ৰী এনেকৈ ল'ম আৰু cos 30 এনেকৈ ল'ম এতিয়া sin 60 ডিগ্ৰী ভেলুটো কিমান sin 60 ডিগ্ৰী ভেলুটো হৈছে √3/2 cos 30 ডিগ্ৰী ভেলু কিমান cos 30 ডিগ্ৰী ভেলু হৈছে √3/2 আকৌ sin 30 ডিগ্ৰী ভেলু কিমান sin 30 ডিগ্ৰী ভেলু হৈছে হাফ cos 60 ডিগ্ৰী ভেলু কিমান cos 60 ডিগ্ৰী ভেলু হৈছে হাফ এতিয়া এই পূৰণটো আগে সদায় পূৰণৰ কাম আগে 2 2 4 ৰথি পূৰণ কৰিলে 3 প্লাছ 2 2 4 1 আৰু 1 পূৰণ কৰিলে 1 এতিয়া 4 আৰু মানে 4 লসাগু উলিয়াম 4 3 যোগ 1 যেহেতু এইকেইটা একেই আছে হলটো তাত 3 1 4/4 4 কাটা গ'লে 1 অৰ্থাৎ এনচাৰটো হ'ব 1 এইটোৱে এনচাৰ একদম ইজি হ'ব তাৰপিছত আকৌ মই আৰু 2 নম্বৰ অংকটো লৈ লৈছোঁ 2 নম্বৰ অংকটো আছে আমাৰ twice tan 45 ডিগ্ৰী twice tan 45 ডিগ্ৰী প্লাছ cos স্কোয়াৰ 30 ডিগ্ৰী cos স্কোয়াৰ 30 ডিগ্ৰী মাইনাছ sin স্কোয়াৰ 60 ডিগ্ৰী এতিয়া আমাৰ twice tan ভেলু কেইটা চাব লাগে tan 45 ডিগ্ৰী ভেলু হৈছে আমাৰ tan 45 ডিগ্ৰী ভেলু হৈছে 1 প্লাছ tan স্কোয়াৰ আছে নেকি tan স্কোয়াৰ আছে গতিকে এইটো 1 স্কোয়াৰ হ'ব cos স্কোয়াৰ 30 cos স্কোয়াৰ হৈছে 30 ডিগ্ৰী cos 30 ডিগ্ৰী ভেলু হৈছে √3/2 হোল স্কোয়াৰ sin 60 ডিগ্ৰী ভেলু কিমান √3/2 2 into 1 √3 স্কোয়াৰ মানে হৈছে 3/4 √3 স্কোয়াৰ ভেলু হৈছে 3/4 মানে √3 স্কোয়াৰ মানে হৈছে 3 into 3 এইটো সকলোৱে বুজিব লাগে আৰু 2 স্কোয়াৰ ভেলু হৈছে 4 এটা এইটো প্লাছ 3/4 মাইনাছ 3/4 কাট আৰু 2 গুণে 2 এইটো হৈছে এনচাৰ এনেকৈ আমি ত্ৰিকোণমিতি অনুপাতৰ অংকবোৰ কৰিব লাগে আৰু অহা ক্লাছত মই 8.1ৰ পিছৰ মেথছ দুটা কৰি দিম গতিকে আপোনালোকে কিবা বুজিব লগা থাকিলে মোৰ কমেণ্ট ছেকশ্যনত জনাব